আমি বিল্ডিং এটা আৰম্ভ কৰাৰ পূৰ্বে ৰুম প্লেনিঙৰ আগমুহূৰ্ততে প্ৰথমতে ভাবিব লাগে আমি চিৰিটো ক'ত দিম প্লাছ চিৰিটো আমি বনাম যেতিয়া চিৰিটো বনাই থাকোঁতে কি কি পইণ্ট আমি মিস্ত্ৰীক বুজাই দিব লাগিব চিৰিটো বনাওঁতে কি কি পইণ্ট আমি ভালকৈ চাব লাগিব যাতে মিস্ত্ৰীয়ে একো ভুল নকৰে কাৰণ আমি এটা চিৰিত আমি দিনে 3-4 বাৰ ওপৰলৈ আপ ডাউন কৰিব লাগে এটা দিনত গতিকে চিৰদিনৰ কাৰণে যাতে আপুনি কষ্ট নভোগে তাৰ কাৰণে চিৰি এটা বনাওঁতে কি কি পইণ্ট চাব লাগে জানেনে প্ৰথমতে মনত ৰাখিব দুটা যিটো আমি ডগলেগ ষ্টেয়াৰকেছ বুলি কওঁ যিটো এনেকৈ উঠি যায় এই ষ্টেয়াৰকেছটো বনালে খুঁটা দুটাৰ স্পান মিনিমাম 9 ফুট হ'ব লাগে আপুনি 9 ফুট ৰাখিব দিব আৰু কি কি পইণ্ট চাব লাগে জানেনে আমি বনাই থকা আমি নিজে ডিজাইন কৰি থকা এটা ষ্টেয়াৰকেছত আপোনালোকক দেখাব লৈ যাই আছোঁ বলক চাওক আমি বনাই থকা আমি ডিজাইন কৰি থকা এটা ষ্টেয়াৰকেছৰ কথা আপোনালোকক ক'ব যাই আছোঁ যিহেতু আমি ভৰিখন থওঁ এইটোক ট্ৰেড বুলি কয় আৰু এইটো 30 চেণ্টিমিটাৰ হ'ব লাগে আৰু এইটো যিটো ৰাইজাৰ বুলি কয় ওখটো এইটো 12.5 চেণ্টিমিটাৰ বা 5 ইঞ্চি হ'ব লাগে ইয়াতকৈ আপুনি বেছি ওখ কৰি নিদিব এইটো যদি 6 ইঞ্চি কৰি দিয়ে আপোনালোকে ওখটো 3খন ছাতলৈ আপুনি উঠি যোৱাত একদম 100% অসুবিধা পাব গতিকে এইটো সদায় মিস্ত্ৰীক এইটো আপুনি 5 ইঞ্চি কৰিবৰ কাৰণে পৰামৰ্শ দিয়ক আৰু এইটো 1 ফুটৰ তল নাৰাখিব আৰু এটা ষ্টেয়াৰকেছত মেক্সিমাম আমি 12টা ষ্টেপলৈ দিব পাৰোঁ গতিকে ইয়াতে 12টা ষ্টেপ দিয়া গৈছে আৰু এইটো ডগলেগ ষ্টেয়াৰ বুলি কোৱা হয় এই ষ্টেয়াৰকেছটোৰ নাম আৰু যিটো এই ধুনীয়াকৈ চিৰিটো ডিজাইন কৰিবৰ কাৰণে এইটো যিটো পোষ্ট দেখিছে আৰু সেই পিনৰ পোষ্ট প্লাছ লেণ্ডিঙৰ বাহিৰলৈ আমাৰ মিনিমাম 16.5 ফুট বা 17 ফুট জাগা লাগে তেতিয়া আমি পাৰফেক্টলি আমি 5 ইঞ্চি হাইট ৰাইজাৰটো 5 ইঞ্চি আৰু ট্ৰেডটো 1 ফুট কৰি আমি চিৰিটো ধুনীয়াকৈ ডিজাইন কৰিব পাৰোঁ ইয়াতে চাওক আমি এটা ধুনীয়া স্পেচ পাই গৈছোঁ লেণ্ডিঙৰ কাৰণে যাতে বস্তু আমি অতি সহজে ওপৰত অনা নিয়া কৰিব পাৰোঁ আৰু এই লেণ্ডিঙৰ বহলটো যিটো আমাৰ চিৰি দেখিছে চিৰিৰ বহলতকৈ কেতিয়াও কম হ'ব নালাগে হয়তো সমান্তৰাল হওক নহয়তো লেণ্ডিংখন অকণমান হ'লেও বঢ়াই দিয়ক এইটো হৈছে পাৰফেক্ট ৰুল ষ্টেয়াৰকেছ ডিজাইন কৰাৰ